হাতালি খেলা বন্ধ করা আমার দাবি নিচে যাবে আমার দাবি মানিল শিক্ষা বিভাগ হয় বিজেপি সরকার মুজফ্ফর বিজেপি সরকার গো ব্যাক শিক্ষা বিভাগ শিক্ষা বিভাগ শিক্ষা বিভাগ ব্যর্থ হয়েছে শিক্ষা বিভাগ আমার দাবি মানিবই লাগিব আপনার নাম ভর্তির পৰা বঞ্চিত হয়েছে যার বাবে আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চুমকি আমচুৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে অসমৰ অন্যান্য জিলা সমিতিৰ লগতে আমি আজি উত্তৰ হালমাৰা জিলা সমিতিৰ উদ্যোগত যোগীগোপাৰ তিনিআলিৰ চকত আজি আমি অসমৰ শিক্ষামন্ত্ৰী ডাক্তাৰ ৰণোজ পেগু ডাঙৰীয়াৰ প্ৰতিকৃতি দাহ কৰিছোঁ। আমি এইখিনিতে দাবী উত্থাপন কৰিছোঁ যে অনতি পলমে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত সুৰক্ষিত কৰাকে এজন ছাত্ৰ ছাত্ৰীৰ যাতে ভৱিষ্যত বিনষ্ট নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি অনতি পলমে বিদ্যালয়সমূহত মৰ্ণিং শিফ্ট আৰু ইভিনিং শিফ্টৰ জৰিয়তে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত সুৰক্ষিত কৰিব লাগে। তাৰ লগতে আমি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে জানিব পাৰিছোঁ যে সদ্য ঘোষিত যি আমাৰ টেট পৰীক্ষা 5খনকৈ জিলাত ধেমাজি আৰু আপোনাৰ হাইলাকান্দি আদি জিলাত আমাৰ গোৱালপাৰা ধুবুৰী আদি 5খন জিলাত চেণ্টাৰ স্থাপন কৰা নাই। তাৰ বাবে আমি অসম চৰকাৰ তথা শিক্ষা বিভাগক ধিক্কাৰ জনাইছোঁ। এনেকুৱা বৈষম্যমূলক নীতি যাতে অসমত পুনৰবাৰ নকৰে তাৰ বাবে শিক্ষামন্ত্ৰী ৰণোজ পেগুক আমি সকীয়াই দিছোঁ আৰু অনতি পলমে এজন ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত যাতে বিনষ্ট নহয়, জীৱন যাতে সুৰক্ষিত হয়। শৈক্ষিক শিক্ষা এটা আপোনাৰ শিক্ষা যিহেতু আমাৰ ভাৰতীয় সংবিধানৰ মৌলিক অধিকাৰৰ অন্যতম অধিকাৰ শিক্ষা হয়, যাতে এজন ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত বিনষ্ট নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি অনতি পলমে শিক্ষামন্ত্ৰী তথা আমাৰ অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি অনতি পলমে আহ্বান জনাইছোঁ। আমি দাবী উত্থাপন কৰিছোঁ আৰু ৰণোজ পেগুৰ দৰে এজন শিক্ষামন্ত্ৰীক আমি সকীয়াই দিব বিচাৰিছোঁ যে বিদ্যালয় মহাবিদ্যালয়সমূহত অনতি পলমে আন্তঃগাঁথনিৰ জৰিয়তে শ্ৰেণীকোঠাসমূহ বঢ়াই ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত সুৰক্ষিত কৰক। অন্যথা কিন্তু অনাগত দিনত আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমছে তীব্ৰতাভাৱে গণতান্ত্ৰিক আন্দোলন কৰিম। তেওঁলোকে চাওক, আজি আমি বিভিন্ন জিলাত যিহেতু 7খন জিলাত ইতিমধ্যে স্থাপন কৰা নাই, সেই জিলাৰ বিভিন্ন পৰ্যায়ৰ পৰীক্ষাৰ্থীসকলে বঞ্চিত কৰা হৈছে। তেখেতসকলক মানসিক শাৰীৰিক আৰু আৰ্থিকভাৱে তেখেতসকলক হাৰাশাস্তি কৰা হৈছে আৰু অনতি পলমে এই পৰীক্ষা কেন্দ্ৰ আমি স্থাপন কৰাৰ বাবে চৰকাৰক দাবী জনাইছোঁ। মুখ্যমন্ত্ৰীয়ে এই কথাৰ এটা প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যে তেওঁলোকে কৈছে যে কোভিড পৰিস্থিতিৰ কাৰণে এই এনেকুৱা ব্যৱস্থা কৰা হৈছে যে 8খন জিলাত। এই বিষয়ে আপুনি কি ক'ব? অসমৰ ভিতৰত গোটেইখিনি জিলা যদি আপোনাৰ টেট চেণ্টাৰ পাতিব পাৰে তেতিয়াহ'লে মাত্ৰ 7খন জিলাতকৈ কোভিড হৈছিল নেকি? মুখ্যমন্ত্ৰীক আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ, বাকী থকা জিলাসমূহত কোভিড হোৱা নাই নেকি? কোভিড প্ৰট'কল মানি আমাৰ অসমৰ প্ৰতিখন জিলাতে আমি আমাৰ টেট কেন্দ্ৰ মই পাতিবলৈ আহ্বান জনাইছোঁ। আপোনালোকে কি ভাবে নেকি যে ধৰ্ম মেৰুকৰণ কৰিছে চৰকাৰে? এতিয়া চাওক, শিক্ষাৰ্থী কেতিয়াও ধৰ্ম